সকলোকে নমস্কাৰ জনাইছোঁ। মই এটা মিনি ব্লগৰ পৰা দেখিছেনে আমি তিনিওটা ওলাই গ'লোঁ কালি গধূলি দেই অকণমান ওলাই গৈছিলোঁ এই বান্ধৱীৰ ঘৰলৈ বুলি। তাইৰ ওচৰত কিবা এটা কাম আছিলে সেইকাৰণে গৈছিলোঁ। তাৰপিছত বেটীৰ আকৌ লগৰ ঢেৰ ল'ৰা ছোৱালী পালে, খুব ধুনীয়াকৈ খেলিছে। এয়া চব ভাড়াই আছে এওঁলোক, আমাৰ ষ্টাফৰে হয় সকলোখিনি। তাৰপিছত তাত ধুনীয়াকৈ চাহ তাহ খাই আহি আকৌ ঘৰ পালোহি। কাষৰ বাইদেউ ঘৰৰ প্লেট এখনত এদিন পানী পিঠা বনাই দিছিলে আমাৰ ঘৰলৈ, তাকে আকৌ প্লেটখন ঘূৰাব লাগিব নহয়। আমি আকৌ খালী প্লেট নুঘূৰাওঁ দেই, কিবা এটা দিওঁৱেই। তাৰপিছত এয়া প্লেটখন লৈ কিনে বাইদেউহঁতৰ ঘৰ পালোঁগৈ। গৈ দেখিছোঁ বাইদেৱে আকৌ আলু খানি আছে। বাইদেউহঁতৰ ফুলবোৰ দেখিছেনে, বৰ ধুনীয়া হৈছিলে। বৰষুণ দিওঁতে কিন্তু অকণমান নষ্ট হৈছে বাৰু। তাৰপিছত বাইদেৱে আলু খানি থকা দেখি তাত বেছি দেৰি নকৰিলোঁ। তাৰপৰা আহি আকৌ ঘৰ পালোহি। যিহেতু সন্ধিয়া লাগিলে, বেটীয়ে আকৌ চাকি জ্বলাব লৈছে। সন্ধিয়া চাকি গছ জ্বলাবলৈ তাই খুব হেঁপাহ কৰে আৰু ময়ো তাইক আগবঢ়াই দিওঁ। ওচৰতে কিন্তু ৰৈ থাকোঁ দেই, নহ'লে ভয় লাগে, কাৰণ সৰু হয় ন, সেইকাৰণে। ধুনীয়াকৈ তাই চাকি বন্তি জ্বলাই সেৱা কৰি ল'লে, ময়ো সেৱা কৰি ল'লোঁ। তাৰপিছত আকৌ সন্ধিয়া কিবা এটা খাওঁ বুলি ক'লে ঘৰত দেখিলোঁ পাস্তা আছিলে। তাই বোলে মা মই বনাম, মই কিন্তু ওচৰতে ৰৈ আছোঁ। পাস্তাত দিবলৈ একো নাছিলে, কবি দিছে, তাৰপিছত তেনেকৈ আৰু পিঁয়াজ বিলাহী যেনে টমেটো চচ দি বনাইছে। ঢুকিয়ে নাপায় ভালকৈ, দেখিছেনে। তথাপি তাই কিন্তু বহুত হেঁপাহ। এয়া দুইজনীয়ে বনাই ধুনীয়াকৈ খাই দিলোঁ। মিষ্টাৰটো ডিউটি গুচি গ'ল। তাৰপিছত আকৌ ৰাতি ভাতলৈ বুলি ডাল ভাত বনালোঁ আৰু মোৱা মাছ যে আছিলে কালি দিনত আনিছিলোঁ, অকণমান পাতত দিছোঁ। খাবলৈ কোনে কোনে ভাল পায় পাতত দিয়া মাছ জনাবচোন। মই হ'লে খাই খুব ভাল পাওঁ আৰু এওঁ ভাল পায় তাৰমানে। এওঁৱে কৈ থৈ গৈছিলে, কলপাত এখন ঘৰৰে কলপাত এখন কাটি থৈ গৈছিলে, বোলে এইখিনি পাতত দিবা। তাৰপিছত তেওঁ ডিউটিৰ পৰা আহিলে এইখিনি যোগাৰ কৰি ল'লোঁ আৰু পিঁয়াজ জলকীয়া আদি ধুনীয়াকৈ সানি ল'লোঁ, নেমু অকণমান দিছোঁ। খাবলৈ কিন্তু বৰ সোৱাদ। মোৰ গধূলিৰ পৰা ৰাতিলৈকে মিনি ব্লগটো ইমানে। যদি ভাল লাগিছে লাইক কমেণ্ট কৰিব আৰু মোৰ ব্লগবোৰ চাই কেনেকুৱা পায় জনাবচোন আপোনালোকে।